মৰমৰ ছাত্ৰীসকল, যোৱা ভিডিঅ'টিত সপ্তম শ্ৰেণীৰ বিজ্ঞানত অধ্যায় 5 অম্ল, ক্ষাৰক আৰু লৱণৰ বিষয়ে আমি আলোচনা কৰিলোঁ। আজি এই অধ্যায়ৰ খণ্ড 2ত এই পাঠটোৰ কেইটামান দৰকাৰী কথা কিছুমান আলোচনা কৰিম। প্ৰথম দ্ৰৱ। যি দ্ৰৱই নীলা বা ৰঙা লিটমাছৰ ৰং সলনি নকৰে তাক প্ৰথম দ্ৰৱ বোলে। এই দ্ৰৱবিলাক আম্লিকো নহয়, ক্ষাৰকীয় নহয়। হালধি। আমি যোৱা ভিডিঅ'টোত হালধি যে এবিধ প্ৰাকৃতিক সূচক এই কথাটো আমি আলোচনা কৰিছিলোঁ। তো হালধি সূচকে ক্ষাৰকীয় দ্ৰৱ আৰু আম্লিক কি হৈছে দ্ৰৱৰ ৰংটো কেনেদৰে সলনি কৰে আমি চাওঁ আহাচোন। হালধিৰ লগত ক্ষাৰকীয় দ্ৰৱ যোগ কৰিলে হালধিৰ ৰং সলনি হৈ যায় আৰু ই ৰঙা হয়। আকৌ ৰং সলনি হৈ এই ৰঙা হোৱা হালধিৰ লগত আমি যদি আম্লিক দ্ৰৱ যোগ কৰি দিওঁ তেতিয়াহ'লে হালধিৰ সেই যিটো ৰঙা ৰং সেই ৰঙা ৰংটো নাইকিয়া হৈ পুনৰ হালধীয়া হৈ উঠা দেখিবলৈ পাম। অৰ্থাৎ ই পুনৰ হালধীয়া হৈ উঠে। জবা ফুলৰ পাহি, এইটো আমি যোৱা ভিডিঅ'ত এবিধ প্ৰাকৃতিক সূচক বুলি পাই আহিছোঁ। গতিকে জবা ফুলৰ পাহি বা জবা ফুলৰ যিটো সূচক, এই সূচকে কি কৰে আম্লিক দ্ৰৱক ডাঠ গুলপীয়া বৰণলৈ আৰু ক্ষাৰকীয় দ্ৰৱক সেউজীয়া বৰণলৈ পৰিৱৰ্তন কৰে। অৰ্থাৎ জবা ফুলৰ সূচকে কি কৰিব পাৰে আম্লিক আৰু ক্ষাৰকীয় দ্ৰৱ চিনাক্তকৰণত এই সূচকটো আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ। যদি দ্ৰৱৰ কি হয় ৰংটো যদি ডাঠ গুলপীয়া হয় তেতিয়াহ'লে সি হ'ব আম্লিক দ্ৰৱ, আৰু যদি সেউজীয়া হৈ পৰে অৰ্থাৎ জবা ফুলৰ সূচকটো যদি সেউজীয়া হৈ পৰে তেতিয়াহ'লে সেইটো ক্ষাৰকীয় দ্ৰৱ বুলি আমি জানিব পাৰিম। এচিড বৰষুণ। যি বৰষুণত অধিক পৰিমাণে অম্ল বা এচিড থাকে সেই বৰষুণক এচিড বৰষুণ বোলে। বৰষুণৰ পানী কেনেকৈ এচিডযুক্ত হৈ পৰে চোৱাচোন। বৰষুণৰ পানী আম্লিক হৈ পৰাৰ কাৰণ বা এচিডযুক্ত হৈ পৰাৰ কাৰণ হ'ল ইয়াত কি হয় কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই কি আছে অক্সাইড বৰষুণৰ টোপালৰ লগত দ্ৰৱীভূত হৈ ই ক্ৰমে কি কৰে কাৰ্বনিক এচিড, ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড উৎপন্ন কৰে। আৰু এই এচিডযুক্ত বৰষুণকে কোৱা হয় কি এচিড বৰষুণ বুলি কোৱা হয়। গতিকে এনেকৈ কি হৈছে বৰষুণৰ পানী এচিডযুক্ত হৈ পৰে। এই এচিড বৰষুণে কি কৰে অট্টালিকা, বুৰঞ্জীমূলক কীৰ্তিস্তম্ভবোৰ, উদ্ভিদ আৰু প্ৰাণীৰ কি কৰে যথেষ্ট ক্ষতিসাধন কৰে। তাৰপিছত আমি আন এবিধ সূচক পাইছোঁ আৰু সেই সূচকটো হৈছে আন এবিধ সূচকৰ বিষয়ে আমি আলোচনা কৰোঁ, আৰু সেই সূচকটোৰ নাম হৈছে কি ফেনলফথেলিন। ফেনলফথেলিন হৈছে আন এবিধ সূচক। এই সূচকে কি কৰে ক্ষাৰকীয় দ্ৰৱত যদি ইয়াক মিহলি কৰি দিয়া হয় তেতিয়া ইয়াৰ বৰণটো গুলপীয়া হয়, আৰু আনহাতে আম্লিক দ্ৰৱত ই আকৌ কি হৈ যায় বৰণহীন হয়। প্ৰশমন। অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমন বোলে। এই প্ৰক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হোৱাৰ লগতে তাপো কি হয় উৎপন্ন হয়। বিক্ৰিয়াটো চোৱাচোন, অম্ল যোগ ক্ষাৰক, অম্ল আৰু ক্ষাৰকৰ মাজত ৰাসায়নিক বিক্ৰিয়া হ'লে ই কি সৃষ্টি কৰে চোৱা লৱণ আৰু কি হৈছে পানী উৎপন্ন কৰে আৰু লগতে তাপ উৎপন্ন কৰে। এটা উদাহৰণ চোৱা, হাইড্ৰক্লৰিক এচিড যাৰ সংকেত হৈছে HCl আৰু ক্ষাৰক ইয়াৰ নামটো হৈছে ছডিয়াম হাইড্ৰ অক্সাইড আৰু ইয়াৰ সংকেত হৈছে ছডিয়াম NaOH, ছডিয়াম হাইড্ৰ অক্সাইড NaOH,
আৰু এই দুইটা অম্ল আৰু ই হৈছে ক্ষাৰক লগ লাগি বা ৰাসায়নিক বিক্ৰিয়া সংঘটিত কৰি ই কি কৰিলে লৱণ সৃষ্টি কৰিলে এটা লৱণৰ নাম হৈছে সোডিয়াম ক্লৰাইড যেটো আমি খোৱা নিমখ হিচাপে ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ নাম হৈছে কি সোডিয়াম ক্লৰাইড আৰু ইয়াৰ সংকেতটো হৈছে NaCl আৰু লগতে কি হ'ল পানী উৎপন্ন হ'ল আৰু পানীৰ সংকেতটো হৈছে কি H2O মৰমৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ তোমালোকে এই পাঠটো অৰ্থাৎ ভিডিঅ'টো চাই ভালদৰে পাঠটো বুজিবলৈ যত্ন কৰিবা